Hello friends, স্বাগতম জনাইছো আজিৰ ক্লাছটোলৈ আজি আমি স্টাৰ্ট কৰিম নাম্বাৰ সিস্টেম that means সংখ্যা প্ৰণালী বহুতে গ্ৰুপত ৰিকুৱেষ্ট কৰি আছিলে নাম্বাৰ সিস্টেম লাগে সো আজি স্টাৰ্ট কৰিছো let's start the concept first then আমি কনসেপ্টৰ লগতে কোৱেশ্চন কিছুমান সলভ কৰিম first আমাৰ নাম্বাৰ সিস্টেম that means সংখ্যা প্ৰণালী different type of numbers থাকে different type of numbersৰ আমি study কৰো আৰু হেবিলাক generally হেবিলাক হল স্বাভাৱিক সংখ্যা that means natural number then whole number then অখণ্ড সংখ্যা that means integer then পৰিমেয় সংখ্যা then অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা আৰু প্ৰাইম বা মৌলিক সংখ্যা আৰু নাম্বাৰ সমূহক আমি কি সংখ্যা ৰেখাৰ সহায়ত পঢ়িব পাৰো সংখ্যা ৰেখাৰ সহায়ত আমি বুজিব পাৰো এতিয়া যদি চাও আমি ফাৰ্স্ট আছে নেচাৰেল নাম্বাৰ কোনবিলাক যিবিলাক সংখ্যা 1 ৰ পৰা স্টাৰ্ট হৈ ইনফিনিটি লৈকে যায় that means 1 2 3 ... n লৈকে যায় গতিকে নেচাৰেল নাম্বাৰক আমি লিখিব পাৰো n is 0 to 0 হবনে নেচাৰেল নাম্বাৰত 0 নহয় 1 2 3 ... n লৈকে নেচাৰেল নাম্বাৰ তাৰ পিছত আছে আমাৰ হোল নাম্বাৰ means whole number natural number plus 0 থাকিব whole number represent কৰো w so w is equal to 0 and 1 2 3 তেনেকে n লৈকে যাব তাৰ পিছত আছে আমাৰ integersত কি থাকিব integersত থাকিব 0 ৰ পৰা 1 লৈকে আৰু লগতে মাইনাস নাম্বাৰ সমূহ থাকিব that means plus minus 1 2 3 and also 0 plus minus নাম্বাৰ সমূহ থাকিব আৰু লগতে 0 থাকিব কিন্তু মনত ৰাখিবা যে ইন্টিজাৰ্ছত কি নাথাকে ভগ্নাংশ নাথাকে ভগ্নাংশসমূহ ইন্টিজাৰ্ছত নাথাকে তাৰ পিছত যদি কও আমি ৰেশনেল নাম্বাৰছ কোনবিলাক ৰেশনেল means পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ হেবিলাক যিবিলাক সংখ্যা আমি p by q আকাৰত লিখিব পাৰো যত q not equal to 0 মই লক্ষ্য কৰিছো বহুত কেইটা এক্সামত অলৰেডি আহি গৈছে ৰেশনেল নাম্বাৰৰ সংখ্যাটো আহে ৰেশনেল নাম্বাৰৰ সংখ্যা কি p by q আকাৰত লিখিব পাৰি যত q not equal to 0 অৰ্থাৎ আমি কি ক'ব পাৰো ভগ্নাংশসমূহ হল ৰেশনেল নাম্বাৰ ভগ্নাংশসমূহ হল ৰেশনেল নাম্বাৰ এতিয়া আমি যদি ৰেশনেল নাম্বাৰ কৰো তাৰ পিছত যদি ইৰেশনেল নাম্বাৰ কও ইৰেশনেল নাম্বাৰ কি হ'ব ইৰেশনেল নাম্বাৰ হ'ব ৰেশনেল নাম্বাৰৰ অপোজিট হয়নে ইৰেশনেল নাম্বাৰৰ অপোজিট এতিয়া ইৰেশনেল নাম্বাৰ is irrational that means অপৰিমেয় সংখ্যা হ'ব যিবিলাক সংখ্যাক আমি কি p by q আকাৰত লিখিব নোৱাৰো সেইবিলাক হল অপৰিমেয় সংখ্যা আৰু এক্সাম্পল যদি দিও কিছুমান সংখ্যা যেনেকুৱা পাইটোক আমি 2 by 22/7 হেতুক আমি ভগ্নাংশত লিখিব পাৰো কিন্তু আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হল যে যিবিলাক সংখ্যাৰ ডেসিমেলটো কেতিয়াও শেষ নহয় গতিকে পাইৰ মান কি আছিল 3.14 ... অসংখ্য হয়নে পাইৰ মান অসংখ্য যিবিলাক সংখ্যাৰ ডেসিমেল পইণ্টটো শেষ নহয় সেইবিলাকক আমি ইৰেশনেল নাম্বাৰ বুলি কও অৰ্থাৎ ডেসিমেল পইণ্টটো যাৰ শেষ কৰিব নোৱাৰি হেতু ইৰেশনেল নাম্বাৰ আৰু লগতে যদি আমি লিখো 1.2323 আৰু এটা সংখ্যা যদি লিখো 1.23423445 এটা চোৱা এইটো সংখ্যা বাৰবাৰ ৰিপিট হৈছে 1.23 গতিকে এইটো কি হ'ব যিবিলাক সংখ্যা ৰিপিট হয় ডেসিমেলৰ পিছত হেতু পৰিমেয় সংখ্যা অৰ্থাৎ হেতু ৰেশনেল নাম্বাৰ কিন্তু যিবিলাক সংখ্যা ৰিপিট নহয় 1.234 then 2345 ৰিপিট হোৱা নাই যদিও ৰিপিট হৈছে যেন পাইছো ই 4 লৈকে আহি আকৌ বেলেগ লৈছে ৰিপিট নোহোৱা বুলি ক'ব পাৰি এইটো হ'ব ইৰেশনেল নাম্বাৰ বা 1.234
1 4 2 ডট 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 এনেকে অসংখ্যলৈকে যাই আছে এইটো এটা ইৰেচনেল নাম্বাৰ হ'ব আৰু লগতে ইৰেচনেল নাম্বাৰৰ এক্সাম্পল হৈছে যিবিলাক সংখ্যা অৰ্থাৎ যিবিলাক স্কোয়াৰ ৰুট হয় মৌলিক সংখ্যাৰ সেইবিলাক ইৰেচনেল নাম্বাৰ প্ৰাইম নাম্বাৰ কি মৌলিক সংখ্যা কি হয় মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰ হয় সেইবিলাক সংখ্যা যিবিলাক সংখ্যা অকল সংখ্যাটো বা 1 এৰে হৰণ যায় এতিয়া 2 কিহেৰে হৰণ যায় 2 ৰে আৰু 1 এৰে সো 2 এটা মৌলিক সংখ্যা আকৌ যদি আমি 4 লও 4 টো মৌলিক সংখ্যা হ'বনে নহয় কাৰণ 4 ক 1 এৰে তো হৰণ যায়ে তাৰ উপৰি 2 ৰেও হৰণ যায় সো 4 এটা মৌলিক সংখ্যা নহয় কিন্তু আমি যদি 5 লও 5 ক কিহেৰে হৰণ যায় 1 আৰু 5 এৰে তো সেইকাৰণে 5 এটা মৌলিক সংখ্যা এতিয়া যি মৌলিক সংখ্যাৰ যদি আমি স্কয়াৰ ৰুট লও সেইটো সংখ্যা ইৰেচনেল সংখ্যা হ'ব সাপোজ 2 এটা ইৰেচনেল নাম্বাৰ হ'ব ইৰেচনেল নাম্বাৰ ঠিক তেনেদৰে যদি আমি 5 লও 5 এটা ইৰেচনেল নাম্বাৰ হ'ব কিন্তু যদি √4 লও √4 means কি 2 এটা কি ক'ব পাৰো আমি ন্যাচাৰাল নাম্বাৰ হ'ব হোল নাম্বাৰ হ'ব তাৰ উপৰি ইন্টিজাৰো হ'ব আৰু লগতে ই ৰেচনেল নাম্বাৰো হ'ব কাৰণ ৰেচনেল নাম্বাৰ means p/q আকাৰত লিখিব পাৰে গতিকে আমি 2/1 আকাৰত লিখিব পাৰো এতিয়া আমি অলৰেডি পঢ়িলো হয়নে অলৰেডি পঢ়িলো সো এতিয়া চাও ইৰেচনেল নাম্বাৰ সো মই অলৰেডি বুজাই দিলো যে পাই এটা ইৰেচনেল নাম্বাৰ কাৰণ পাই 3.14159 এটো ৰিপিট হোৱা নাই প্ৰথম কথা ডেসিমেলৰ পিছত ৰিপিট হোৱা নাই সংখ্যাটো আৰু লগতে ই নন টাৰ্মিনেটিং means ইয়াৰে ডেসিমেল পইণ্ট কেতিয়াও শেষ হৈ নাযায় অসংখ্য সেইকাৰণে এটো এটা ইৰেচনেল নাম্বাৰ আৰু এটো এটা ইৰেচনেল নাম্বাৰ কাৰণ 2 এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ স্কয়াৰ ৰুট ইৰেচনেল নাম্বাৰ তাৰ পিছত 3 এটা মৌলিক সংখ্যা 5 এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ স্কয়াৰ ৰুট ইজ এ ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা তাৰ পিছত যদি আমি লও ইউলাৰ্ছ নাম্বাৰটো ই ইকুৱেল টু কিমান 2.7188281 প্ৰথম হল এইটো এটা নন ৰিপিটিং নাম্বাৰ ই ডেসিমেলৰ পিছত পইণ্ট ৰিপিট হোৱা নাই তারপরে ইয়াৰ ভ্যালু অসংখ্য সেইকাৰণে এটা ইৰেচনেল নাম্বাৰ এটা মনত ৰাখিবা তাৰ পিছত এইটো সোৱা কি দিছে 2.0100100001 এইটো সোৱা যদিও 01 ৰিপিট হোৱা যেন লাগিছে একচুয়ালি ৰিপিট হোৱা নাই কাৰণ প্ৰথমতে আছে 01 তাৰ পিছত 20 then 1 তাৰ পিছত 30 then 1 অৰ্থাৎ ই ৰিপিট হোৱা নাই সো এটা ইৰেচনেল নাম্বাৰ নেক্সট যদি চাও আমি ইন্টিজার্স কি আছিলে মাইনাস নাম্বার দেন প্লাস নাম্বারস দেন 0 প্লাস মাইনাস and 0 and integer can never be fraction হয়নে 1 হ'ব পাৰে 2 3 হ'ব পাৰে -1 -2 -3 and 0 হ'ব পাৰে কিন্তু ই ফ্ৰেকশন হ'ব নোৱাৰে অৰ্থাৎ 0.5 বা 1/2 হ'ব নোৱাৰে integers can never be কি কৈছে ফ্ৰেকশন আৰু ডেসিমেল হ'ব নোৱাৰে 1.1 1.2 এনেকুৱা ডেসিমেল পইণ্ট থকা নাম্বাৰ ইন্টিজাৰ্স হ'ব নোৱাৰে আৰু ইন্টিজাৰ্সক আমি পাৰ্সেন্টেজতো লিখিব নোৱাৰো নেক্সট চাও আমি কি দিছে ৰিয়েল নাম্বাৰ all natural numbers decimal and fractions fall under this category so real numbers that means বাস্তৱ সংখ্যা so বাস্তৱ সংখ্যাত কি কি থাকে all natural number থাকিব তাৰ পিছত decimal থাকিব decimal means suppose 1.2 1.3 আৰু decimals means কি fractionতো লিখিব পাৰো 1.2 ক আমি কি বুলি লিখিব পাৰো 12 divided by 10 বুলি লিখিব পাৰো সো যেহেতু decimal আছে গতিকে fractionও থাকিব সো ৰিয়েল নাম্বাৰৰ আন্ডাৰত ন্যাচাৰাল নাম্বাৰ ডেসিমেল নাম্বাৰ আৰু ফ্ৰেকশন আটাইবিলাক আহি যায়
নেক্সট যদি চাও আমি স্বাভাৱিক সংখ্যা মানে ন্যাচারাল নাম্বাৰৰ কিছুমান কনসেপ্ট চাও যিবিলাক বাৰবাৰ এক্সামত ৰিপিট হৈ আছে ন্যাচারাল নাম্বাৰছ আছিল আমাৰ 1 ৰ পৰা অসংখ্যলৈ 1 ৰ পৰা n লৈকে এতিয়া ফাৰ্স্ট আমাৰ যদি আমি চাও যে আমাক সিকুৱেন্স এটা দিয়া থাকিব Suppose আমাক sequence এটা দিয়া থাকিলে 1 + 2 + 3 + 4 + n আৰু এই সিকুৱেন্সটো যদি আমাক সাম উলিয়াব দিয়ে গতিকে সাম কেনেকৈ উলিয়াম আমি এটা শৰ্ট ফৰ্মুলাৰে উলিয়াম n + 1 / 2 তো ইয়াৰ n টাৰ্মছৰ ভ্যালুটো আমি ইয়াতে লিখি দিম দেন n + 1 / 2 ৰে এই সিকুৱেন্সটোৰ আমি সাম উলিয়াম নেক্সট যদি চাও আমি 1 স্কয়ার + 2 স্কয়ার + 3 স্কয়ার + 4 স্কয়ার + n স্কয়ার এটোৰ যদি আমাক সাম উলিয়াব দিয়ে তেতিয়া হলে কেনেকৈ উলিয়াম আমি ফৰ্মুলা কিটা লিখি লবা এটোৰ উলিয়াম আমি স্কয়ার থাকিলে মনত ৰাখিবা স্কয়ার নাথাকিলে n + 1 আৰু স্কয়ার থাকিলে 2n + 1 / 6 এটো হল 1 + 2 + 3 + n আৰু এটো হল যদি স্কয়ার থাকে সিরিজটো তেতিয়া হলে এটো ফৰ্মুলাৰে আমি ন্যাচারাল নাম্বাৰটোৰ সাম উলিয়াম তাৰ পিছত যদি চাও আমি ৰেশনাল নাম্বাৰ হাউ মেনি ৰেশনাল নাম্বাৰ are there can be between two ৰেশনাল নাম্বাৰ সো দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা আকৌ থাকিব পাৰে ইয়াৰ আনসাৰ কি হ'ব অপচন দি আছে 1 0 আনলিমিটেড and 10 এতিয়া চোৱা আমি যদি দুটা সংখ্যা লও ৰেশনাল নাম্বাৰ suppose 2/3 and 5/10 এই দুটা যদি ৰেশনাল নাম্বাৰ লও এই দুটাৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে এতিয়া আমি যদি প্ৰথমতে ইহতৰ লসাগু ললে কিমান হ'ব লসাগু আমি 30 লব লাগিব কাৰণ এটা 3 আছে এটা 10 আছে লসাগু আমি 30 লব লাগিব 30 হলে 15 30 হলে কি হ'ব 3 ক আমি 10 ৰে মাল্টিপ্লাই কৰিছো গতিকে ইয়াতে হতে 20 আৰু এটো হ'ব 3 আৰু এটো হ'ব 15 এতিয়া এই দুটা নাম্বাৰৰ মাজৰ আৰু কি ৰেশনাল নাম্বাৰ থাকিব 16/30 17/30 18/30 19/30 হয়নে ঠিক তেনেকৈ আমি যদি ৰেশনাল নাম্বাৰৰ ভ্যালু যদি বেলেগ দিও তেতিয়া হলে আমি বেলেগ বেছি নাম্বাৰ সংখ্যক ৰেশনাল নাম্বাৰ পাব পাৰো গতিকে দুটা ৰেশনাল নাম্বাৰৰ মাজত আনলিমিটেড ৰেশনাল নাম্বাৰ আমি তেনেকৈ উলিয়াব পাৰো next write 0.135135 in terms of p/q এতিয়া চোৱা এটো এটা পৰিমেয় সংখ্যা যদিও ডেসিমেল এটো এটা পৰিমেয় সংখ্যা কাৰণ চোৱাচোন ৰিপিট হৈ আছে 0.135 আকৌ 135 গতিকে এটা পৰিমেয় সংখ্যা আৰু ইয়া p/q আকাৰত আমাক লিখিব দিছে প্ৰথমতে ধৰি লও x = 0.135135 এতিয়া আমি চাই লও কিমানটাৰ পিছতে ৰিপিট হৈছে তিনিটাৰ পিছত ৰিপিট হৈছে তিনিটা মিন্স 1 ৰ লগত তিনিটা 0 1000 গতিকে আমি 1000 এৰে ইয়া মাল্টিপ্লাই কৰি দিলে 1000x and এটো হ'ব 135.135 এতিয়া আমি এটো মাইনাস কৰি দিম ইয়াৰ পৰা -135.135 মাইনাস কৰি দিলে কিমান হ'ব 999x is equal to এটো কিমান হ'ব 135 and এটো হ'ব 0 that means 135 এতিয়া x ৰ মান আমি উলিয়াব পাৰো 135 divided by 999 এটো কি আকাৰত হল p/q আকাৰত অৰ্থাৎ পৰিমেয় সংখ্যা আকাৰত হল এতিয়া ইয়াক আৰু আমি সৰু কৰিব পাৰো হৰ আৰু লবটোক আমি হৰণ কৰি সৰু কৰিব পাৰো বাট আমি p/q আকাৰতো ইয়াক লিখিব পাৰিছো Next we saw which of the following rational number does not lie between 3/5 and 4/5 আমাক দুটা পৰিমেয় সংখ্যা দি আছে সো ইয়াতে যুক্তিসংগত সংখ্যা যুক্তিসংগত বুলি ক'লে পৰিমেয় সংখ্যা বুজায় 3/5 আৰু 4/5 ৰ মাজত থকা আমাক কি পৰিমেয় সংখ্যা ইয়াৰে কোনটো উলিয়াব দিছে এতিয়া আমি যদি ইয়াতে চাও
প্ৰথমতে আমি সংখ্যাকেইটাৰ লসাগু উলিয়াই লম প্ৰথম নম্বৰ কি দিয়া আছে 9/30 then 2/3 7/10 and 16/30 আৰু লগতে আমাক দিয়া থকা সংখ্যা দুটাৰ লসাগু উলিয়াই লম 3/5 and 4/5 এতিয়া ইয়াৰ যদি আটাইকেইটা সংখ্যা চাও ইয়াতে 30 আছে 30 3 ৰে হৰণ যায় 10 ৰে 30 হৰণ যায় 5 ৰে 30 হৰণ যায় অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যা 30 গতিকে আমি ইয়াৰে লসাগু কিমান 30 লম সো এটো 9/30 এ থাকিব ইয়াতে যদি আমি লসাগু 30 লও তেতিয়াহলে 3 কিহেৰে পূৰণ কৰিব লাগিব 10 ৰে আৰু ইয়াতেও 10 গতিকে এটো কিমান হ'ব 20/30 ঠিক তেনেকৈ এটো আমি 3 ৰে 30 কৰিবৰ কাৰণে 3 ৰে পূৰণ কৰিব লাগিব হয়নে গতিকে 30 and 20 21 ঠিক তেনেকৈ ইয়াতে 30 দিয়াই আছে গতিকে এটো আমি চেঞ্জ কৰিব নালাগে কিন্তু ইয়াতে সোৱা 30 কৰিবৰ কাৰণে 6 ৰে পূৰণ কৰিব লাগিব গতিকে এটো কিমান হ'ব 30 and 18 ঠিক তেনেকৈ এটোত কিমান হ'ব 6 into 6 30 and 24 এতিয়া আমাৰ সংখ্যা দুটা দিয়াই থকা সংখ্যা দুটা আমি কিমান পালো 18/30 আৰু 24/30 আৰু বাকি সংখ্যা কেইটা ইয়াৰে মাজত আছে নে আমি এতিয়া চেক কৰিব লাগে এতিয়া সো 9/30 ইয়াৰে মাজত আছে নে নাই গতিকে এইটো সংখ্যা এই দুটা সংখ্যাৰ মাজত নাই তাৰ পিছত দুই নম্বৰটো 20/30 গতিকে 18 আৰু 24 ৰ মাজত আছে 20/30 গতিকে 2/3 এটো হয় 7/10 7/10 কিমান পাইছিল আমি 21/30 21/30 ও 18 আৰু 24 ৰ মাজত আছে ঠিক তেনেকৈ 16/30 এতিয়া সো 16 টো 16/30 18 আৰু 24 ৰ মাজত নাই হয়নে গতিকে এইটো এটা এই সংখ্যা দুটাৰ মাজত নাই সো ইয়াৰ সংখ্যা ইয়াৰ আনসাৰ দুটা 16/30 আৰু 9/30